নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 5ৰ পাৰ্ট নং 1 অসম আমাৰ ৰূপহী। এই অসম আমাৰ ৰূপহীৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। উত্তৰ দিয়া ক নম্বৰ প্ৰশ্নটো কৈছে যে আমাৰ ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰৰ কথা কৈছে। ইয়াৰ উত্তৰকেইটা আমি এনেকৈ লিখিম যে ক নম্বৰৰ প্ৰশ্নটো আছিলে আমাৰ যে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে। ইয়াৰ উত্তৰত আমি এনেকৈ লিখিম যে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰৰ কথা কৈছে। ইয়াৰ উত্তৰটো লিখিম আমি এনেকৈ যে ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লক্ষ্মী আদৰাৰ কথা কৈছে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো আছিলে আমাৰ ইয়াত যে শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়। ইয়াৰ উত্তৰটো লিখিম যে শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়, এনেকৈ লিখিম। তাৰপিছত খ নম্বৰ প্ৰশ্নটো আছিলে যে আমাৰ ইয়াত পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে। ইয়াৰ উত্তৰটো লিখিম যে আমি এনেকৈ যে পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমৰে গঢ়ে, এইখিনি লিখিলে হৈ যাব। তাৰপিছত নম্বৰ প্ৰশ্নটো কৈছে যে আমাৰ ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ উত্তৰটো এনেকৈ হ'ব, লিখিম ডক্টৰ ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা কৰিছে, এইখিনি লিখিলে হৈ যাব। তাৰপিছত এইখিনি কৈছে ইয়াৰ পিছৰ প্ৰশ্নটো যে প্ৰথম 6 নম্বৰ প্ৰশ্নটো আছিলে আমাৰ যে এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম যে ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে অসম দেশক বুজাইছে, এইখিনি লিখিলে হ'ব। তাৰপিছত দ্বিতীয় 6 নম্বৰ কৈছে যে এইটো শেষৰটো যে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'ত কি নোপোৱাৰ কথা কৈছে। ইয়াৰ উত্তৰটো লিখিম আমি এনেকৈ যে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে, এইখিনি লিখিলে হৈ যাব। তাৰপিছত এইখিনি শেষ পাল। তাৰপিছত প্ৰশ্নটো কৈছে যে এইটো যে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম যে উত্তৰত লিখিম আমি এনেকৈ যে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশত মগ্ন হৈ এই গীতটি লিখিছিল। ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশ বুলি কৈছে। অসমখনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীম বুলি কৈছে। ডক্টৰ ভূপেন হাজৰিকাই অসম দেশৰ দৰে ৰসাল মাটি ক'তো নোপোৱা বুলি কৈছে। অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া বুলি কৈছে। বহাগ মাহত শিপিনীয়ে নিজ হাতেৰে শণ গুটি চপাই আনে। শৰৎ নিশাই তৰাৰে আইৰ দেশৰ মধুৰ ভাষা মৰমৰে পাহাৰ ভৈয়াম উভয়ে মিলন সেতু গঢ়ে। তাৰপিছত লিখিম ডক্টৰ ভূপেন হাজৰিকা দেৱে অসমৰ প্ৰাণ স্বৰূপ লুইতখনক প্ৰণাম জনাইছে। ডক্টৰ ভূপেন হাজৰিকাই জন্ম লৈছে আৰু এইখন অসম দেশতে মৃত্যু হয় যাতে তাৰে কামনা কৰিছে, এইখিনি লিখিলে হৈ যাব। তাৰপিছৰখিনি কৈছে যে আমাৰ দলত আলোচনা কৰি বহলাই লিখা। দলত আলোচনা কৰি আমি বহলাই লিখি পাইছোঁ। এইখিনি প্ৰথমৰ ক নম্বৰ প্ৰশ্নটো কৈছে যে ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি। আৰু খ নম্বৰটো কৈছে যে লৌহিত্য মানে কি, ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে। ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে এই দুটাৰ ক নম্বৰ প্ৰশ্নটো আছিল যে আমাৰ ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি। ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে বাৰিষা আকাশত দেখা পোৱা 7টা ৰঙৰ সমষ্টিকে ৰামধেনু বোলে। ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত মিলা প্ৰীতিৰ কথা কৈছে, এইখিনি লিখিলে হৈ যাব। তাৰপিছত ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে এইটো লৌহিত্য মানে কি, ইয়াৰ বহল পাৰক কিয় গীতিকাৰ প্ৰণিপাত জনাইছে। ইয়াৰ উত্তৰটো লিখিম যে এইখিনি
লোহিত মানে লুইতখন লুইতখন অসমৰ প্ৰাণস্বৰূপ সেইবাবে গীতিকাৰে প্ৰণিপাত জনাইছে এইখিনি লিখিলে হৈ যাব তাৰপিছত ইয়াৰ পিছত কৈছে ইফালৰখিনি যে উত্তৰ দিয়া ক নম্বৰটো কৈছে যে গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে পেটকাটৰৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে ইয়াৰ উত্তৰটো হ'ব 49 বাৰ তাৰপিছত খ নম্বৰটো গীতটিত আকাৰ স্বৰ চিহ্নটো 40 বাৰ ব্যৱহাৰ হৈছে ইয়াৰ কণ্ঠকাৰ স্বৰ চিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই তাৰপিছত ক নম্বৰখিনি এইখিনি নিজে পঢ়ি ল'বা তাৰপিছত মই ইয়াৰ পিছৰখিনি কৰি দিছোঁ যে ইয়াৰ পিছত এইখিনি কৈছে যে উদাহৰণত দেখুৱাৰ দৰে শব্দ গঠন কৰা উদাহৰণত দিয়া আছে আমাৰ এইটো চাই আমাৰ শব্দ গঠন কৰিব দিছে উদাহৰণ দিছে ৰূপ ৰূপহী কাহ কাহি ইটো ঠিক একেদৰে ইটো হ'ব কপাহ কপাহী চেনেহী বা বাহী তাৰপিছত খ নম্বৰটো দিছে উদাহৰণ ৰস ৰসাল ইটো হ'ব জীপ জীপাল তেজাল কপ কবাল তাৰপিছত ক নম্বৰটো উদাহৰণ দিছে সোণালী ইটো হ'ব ৰূপ ৰূপালী জনালী ফকালী তাৰপিছত ইটো খ নম্বৰটো যে বিনন্দীয়া এইটো হ'ব দুখীয়া নিয়মীয়া নগৰীয়া হ'ব তাৰপিছত এইটো ইফালেখিনি কৈছে যে দলগতভাৱে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ সমাৰ্থক লিখা তাৰপিছত মানে একে শব্দ লিখিব দিছে আমাক সমাৰ্থক শব্দ একে শব্দ উদাহৰণ দিছে সূৰ্য আন এটা নাম বেলি ৰবি ভাস্কৰ তপন ভানু অৰুণ দিবাকৰ দিনমণি তাৰপিছত ঠিক একেদৰে আমি এনেকৈ লিখিব পাৰিম পদুম ইয়াত লিখিব পাৰিম পদ্ম কলম তাৰপিছত ঘৰটো লিখিব পাৰিম আমি গৃহ ভৱন আলয় আৱাস নিলয় তাৰপিছত আকাশটো লিখিব পাৰিম আকাশটো স্বৰ্গ গগন এনেকৈ লিখিব পাৰিম তাৰপিছত বায়ুটো লিখিব পাৰিম বতাহ পৱন শূন্য অম্বৰ নীলিমা তাৰপিছত পৃথিৱীটো লিখিব পাৰিম আমি ধৰণী ধৰিত্ৰী ধৰা বসুমতী মেদিনী এনেকৈ লিখিব পাৰিম তাৰপিছত ইফালেখিনি কৈছে আমাৰ যে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ শব্দবোৰ গীতটিত আছে তাৰ পৰা বিচাৰি উলিয়াই লিখা আমাক বিপৰীত শব্দ লিখিব দিছে যেনে আৰম্ভণি ইয়াত শেষ তাৰপিছত ঠেক বহল বিচ্ছেদ ইয়াত লিখিব পাৰিম আমি মিলন তাৰপিছত অনাদৰ ইটো লিখিব পাৰিম আদৰ তাৰপিছত নিৰসটো লিখিব পাৰিম ৰসাল তাৰপিছত কুৰূপাটো লিখিব পাৰিম আমি ৰূপা তাৰপিছত পশ্চিমটো পূব লিখিব পাৰিম ঠিক একেদৰে তাৰপিছতখিনি কৈছে যে তলৰ অংশ দুটা আচটানি মিলোৱা আমাক এইখিনি আচটানি মিলোৱা হৈছে যি চিত্ৰ আঁকে ইটো হ'ব চিত্ৰকৰ তাৰপিছত যি ৰসেৰে পৰিপূৰ্ণ ইটো হ'ব ৰসাল তাৰপিছত যি সোণৰ নিচিনা বৰণৰ ইটো হ'ব সোণালী তাৰপিছত যি গীত লিখে ইটো হ'ব গীতিকাৰ তাৰপিছত এইখিনি হৈ গ'ল তাৰপিছত কৈছে এইখিনি শেষৰখিনি যে তলৰ শব্দবোৰেৰে বাক্য সজা আমাক বাক্য সজাব দিছে তাৰপিছত অলেখটো বাক্য এইটো সজালে হ'ব এনেকৈ হ'ব ৰাতিৰ আকাশত অলেখ তৰা ওলায় তাৰপিছত আদৰটো লিখিব পাৰিম ঘৰত আলহী আহিলে আদৰ সাদৰ কৰা হয় তাৰপিছত পৰিৱেশটো আমি এনেকৈ লিখিব পাৰিম যে আমাৰ চাৰিওফালৰ পৰিৱেশটো বৰ সুন্দৰ তাৰপিছত সমাৱেশটো আমি এনেকৈ সজাই লিখিব পাৰিম যে সভাখনত অনেক মানুহৰ সমাৱেশ ঘটিল তাৰপিছত বিনন্দীয়াটো লিখিব পাৰিম অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া এইখিনি লিখিলে বা এনেকৈ লিখিলে হৈ যাব আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ লগ বন্ধুলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা নতুন ভিডিঅ' লগ পাম ধন্যবাদ